ভিউজ একাখিনি লৈকে যাবলৈ বাবে আকৌ ট্যাক্সি বাদ কৰিলো একদম মজা guys finally মানে এলিফ্যান্ট ওয়াটারফল পাই গলো তো তামাম মজা মানে guys বাসি থাকুতে আপোনালোকে এবাৰ হলো মেঘালয়ত ভিজিট কৰক আৰু প্ৰতিটো জায়গা যিকেতে দেখাইছো ওয়ান অফ দা বেস্ট প্লেস দেখাইছো মেঘালয়ত প্ৰতিটো প্লেস আপোনালোকে ভিজিট কৰক তো গাইস এতে ভিতৰলৈ সোমাই গৈ আছো মানে এলিফ্যান্ট ওয়াটারফল লৈকে ইয়াত চাব পাৰিছে মানে ঝৰ্ণাৰ মানে পানীৰ শব্দ ওলাই আছে খাসি যিবোৰ ড্ৰেছ আছে ট্ৰেডিশনাল ড্ৰেছ পিন্ধি মানে ফটোগ্ৰাফি ল'ব পাৰে ইয়াত চাব পাৰিছে আমাৰ ধুনীয়া গান্ধী পিন্ধিছিলে আৰু শিল্পা চেত্ৰী যেতিয়া মানে মেঘালয়ত আহিছিলে তো খাসি ড্ৰেছ পিন্ধাইছিলে তো মই ভাবিছো আশিগুলোকে পিন্ধাই দিম নেকি মানে তাৰ ফেভাৰিট হয় শিল্পা চেত্ৰী মই পিন্ধিলো আমি ইয়াত কাপোৰ পালে পিন্ধিলো মই পিন্ধিলো এইবেলে পিন্ধি দেখাই দিলো এইবেলে মানে খাসি ড্ৰেছ পিন্ধি ওলাইছে মানে আৰু মজা লাগিছে হাই कहां से आप हाय कहां से आप लोग हम असम से असम कहां पे है रंगिया असमी से क्या हां बरो যেটো আমাৰ মোদী ডাঙৰীয়া মানে নৰেন্দ্ৰ মোদী আহিছিলে তেতিয়া 2016 চনত তো আপোনালোকে ভিজিট কৰক যত নেকি আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আহিছে তো জায়গাটো কিমান ভাল নহব পাৰে আৰু তো গাইস আপোনালোকে ডাইৰেক্টলি এতিয়া ওয়াটাৰফল দেখো মাহা আপোনালোকে তো গাইস দিস ইজ জাস্ট ওয়াও এইটো চাব পাৰিছে আপোনালোকে এলিফ্যান্ট ওয়াটারফল ইমান মানে সাউন্ড কি দেখাম यार আৰু এই ওয়াটারফলটো তিনিটা স্টেপ আছে আপোনালোকে চাব পাৰিছে ইয়াতে এটা স্টেপ আৰু এটা তলত আছে নেকি এইটো তলফালে এতিয়া যাম মানে ও তো গাইস ইয়াত ইমান এটা মজাৰ ওয়াটারফল দেখাম আপোনালোকক আৰু তাত এটা আপোনালোকক সাৰপ্ৰাইজ দি দিম এইটো হ'ব পাৰে নেকি প্ৰকাম তো গাইস পালে নহয় সাৰপ্ৰাইজ এইটোৱে হৈছে দা ওয়ান এণ্ড অনলি খাসি সকলৰ ট্ৰেডিশনাল ড্ৰেছ মানে ওয়াটারফলটোৰ আৰু ইয়াত তলফালে যাম over the edge feel like I'm floating Meghalaya one of the best waterfall to say elephant waterfall তো এটা তলফালে ভিজিট কৰি চাও গাইস কি কম কবল কি মোৰ একো নাই গাইস চাও কি পিন্ধিছো ভাল কিয় নালাগিব দেখি তোমাক লৈ আছো I am restricted, fixed upon the web. I need to kick the habit that my mind is breathing in. Break out, I've got to see. Oh guys, এইটোৱে মানে একদম লাস্ট স্টেপ হয় গাইস মানে আল্টিমেট মজা লাগি আছে ইয়াৰ কি কম আৰু আপোনালোকক চাব পাৰিছে ইয়াত মানে ঘা ধুব পৰা যায় তো এতিয়া ইয়াত মানে টোটালি মানে ব্যান লগা হৈ আছে ভাবিছিলো ঘা পা ধুম আৰু এটা কথা গাইস সেইটো ককছো আমাৰ ট্ৰেডিশনাল ড্ৰেছত কেনেকৈ লাগি আছে ভাইজান ভাই নতুনকে পিন্ধিছো ভাই এনেকা লাজ লাগি আছিল কি কম আৰু ৰচি মানে তাত মানে বহি আছে সিকিউৰিটি কোনো ধৰণৰ পারমিশন নাই মানে ইয়াত নামি বলে কাৰণ বহুত ভয়ানক হয় ও গাইস দিস ইজ ভেরি কুল ওয়াটার কারণ এটা পাহাড়িয়া হয় না মেঘালয় তাইলে এই জায়গাখিনিত আহিব আৰু কিনা তাত আৰু মজা লাগি গৈ আছে তো গাইস তাত মানে বহুত নয়েজ আহি আছে মানে ওয়াটারফল সাউন্ড ইমানে বেছি মই আজিলৈকে জীৱনত দেখা নাই মানে ইমান সাউন্ড থকা মানে ইমান শব্দ উলিও মানে ওয়াটারফলটো কাৰণ তিনিটা স্টেপত হয় না তো প্ৰতিটো শব্দ মানে তলত যায় গৈ না কাৰণ তাৰ পৰা শব্দ বাহিৰত যাবলৈ মানে বেলেগ ৰাস্তা নাই যে তো তলফালে আমাৰ ফালে তো তাৰ ভিডিও যিমানে জুৰছে নককে হৈ যায় এই যেটো ওয়াটারফল হৈছে এটো ওয়ান অফ দা বেস্ট টপ ওয়াটারফল বুলি ক'ব পৰা যায় মেঘালয় তো গাইস ইয়াত মানে সৰু এটা মজাৰ ব্লগাৰ পাই গ'ল তো এই মানে মজা শিলং এক্সপ্লোৰ কৰি আছে মানে তোমাৰ নামটো কি টাইটা বলতো তোমাৰ চেনেলৰ নামটো সংকুশ ৰংগমানি তোমালোকে ডিসিশন আছে ভাগিদাৰ সাপোৰ্ট কৰে পুৰা আছে ভাগিদাৰ মানে না কি ক'ব মানে শিলং ভিজিট কৰি কেনেকৈ লাগিছে ভাল লাগিছে ইমাজিন আপোনালোক কেইদিন ইয়াত আহিছে আমাৰ দুদিন হ'ল কত ঘূৰিছে সাৰাপঞ্জি চালো সাৰাপঞ্জি আমি গলি গৈ শিলং চাইছো বহুত ভাল লাগিছে বহুত ভাল লাগিছে ঠিক আছে গাইস চাইছে আপোনালোকে জলদি আহক আপোনালোকে এনে এমাজিন ঠাইত আহক বলে এনজয় লৈ যাওক
ভিডিঅ'টো ভাল পাইছে আপোনালোকে সাবস্ক্ৰাইব কৰক আৰু শেয়াৰ কৰক ভিডিঅ'টো বহুত কষ্টকে বনোৱা হৈছে সাবস্ক্ৰাইব নকৰক শেয়াৰটো বেছি কৰক শিলঙত আহিছো আপোনালোকে সকলোৱে গম পাওক শিলঙত কেনেকুৱা এক্সপ্ল'ৰ কৰিছো আপোনালোকক প্ৰতিটো ভিডিঅ'